Welcome to Google I/O. Thank you for joining us. Hi everyone, welcome to my channel. আজি মই আপোনালোকক দেখাম Google I/O কি নতুন Google announce কৰিলে আৰু কি নতুন features Google সকলো বস্তুত আহিব তো বলক ভিডিওটো স্টাৰ্ট কৰো আপুনি নেক্সট এমাহৰ পিছত Gmailত এটা features পাব হেতু হৈ গল আপোনাৰ স্মাৰ্ট কম্পোজ কি হয় যেতিয়া আপুনি Gmailত এটা মেছেজ টাইপ কৰি থাকিব সেই মেছেজটো আপুনি যি টাইপ কৰিব তাৰ পিছৰখিনি সি অটোমেটিক্যালি তাত ওলাই থাকিব আপুনি একো টাইপ কৰিব নালাগে তো সেইখিনি অটোমেটিক্যালি পিছত ওলাই যাব আৰু আপুনি বস আপোনাৰ কিবোৰ্ডৰ ট্যাব বাটনটো দবালে সেই মেছেজটো অটোমেটিক্যালি কমপ্লিট হৈ থাকিব মেচিন লাৰ্নিংৰ দ্বাৰা আৰু কেইদিনমানৰ পিছত আপুনি গুগল এসিস্ট্যান্টত 6টা নতুন ভয়েস পাব তাৰ ভিতৰত এটা থাকিব জন লেজেন্ডছৰ তো আপুনি সেইকিটাৰ মাজত আপুনি চেঞ্জ কৰি থাকিব পাৰিব আপোনাক কোনটো ভয়েস লাগে আপুনি নিজে অপচনত গৈ চেঞ্জ কৰি থাকিব পাৰিব Say hello. Good morning, everyone. I'm your Google Assistant. Welcome to Shoreline Amphitheater. We hope you'll enjoy Google I/O. Back to you, Sundar. গুগল এসিস্ট্যান্টত আপুনি আৰু এটা ভাল ফিচাৰ্স পাব হেতু হৈছে আপুনি গুগল এসিস্ট্যান্টৰ পৰা ডাইৰেক্ট আপুনি যিকোনো বস্তুৰ এপইন্টমেন্ট ল'ব পাৰিব যিকোনো আপুনি হোটেলৰ ৰিজাৰ্ভেশন কৰিব পাৰিব হেয়াৰ ড্ৰেছাৰৰ এপইন্টমেন্ট ল'ব পাৰিব হি কি হ'ব যেতিয়া গুগল এসিস্ট্যান্টক আপুনি সেইখিনি কাম কৰিব ক'ব কি বেকগ্ৰাউণ্ডত গুগল এসিস্ট্যান্টে ডাইৰেক্ট কল লগাই দিব হেতু আপুনি দেখা নাপায় বেকগ্ৰাউণ্ডত কল লগাই কি আপোনাৰ কাৰণে এপইন্টমেন্টটো বুক কৰি আপোনাৰ স্ক্ৰিনত দেখাব যে বুকিংটো কনফাৰ্ম হৈ গ'ল তো সেইখিনি আপুনি গুগল এসিস্ট্যান্টে আপোনাৰ বেকগ্ৰাউণ্ডত কৰিব Let's say you want to ask Google to make you a haircut appointment on Tuesday between 10 and noon. What happens is the Google Assistant makes the call seamlessly in the background for you. So how can I help you? Hi, I'm calling to book a women's haircut for a client. I'm looking for something on May 3rd. Sure, give me 1 second. The amazing thing is the assistant can actually understand the nuances of conversation. We've been working on this technology for many years. It's called Google Duplex. It brings together all our investments over the years and natural notifications saying your appointment has been taken care of. তো গুগল নিউজত কি হ'ব তিনটা বস্তুত গুগলে বেছি ফোকাস কৰিছে হেতু হৈছে আপুনি যেটো বস্তু পঢ়ি ভাল পায় সেই বস্তুটো বেছি ফোকাস কৰা হ'ব সেকেন্ড হৈছে আপুনি যেটো ষ্টৰী পঢ়ি আছে হেতুত বেছিকে আন্ডাৰস্ট্যান্ড কৰিব পৰাকে আপোনাক ফোকাস কৰা হ'ব আৰু থাৰ্ড হৈছে আপুনি যেটো সোৰ্সৰ নিউজ পঢ়ি ভাল পায় ধৰি লওক আপুনি ইন্ডিয়া টুডে নিউজ পঢ়ি ভাল পায় তো হেতুৰ ওপৰত আপোনাৰ বেছি গুৰুত্ব দিয়া হ'ব আৰু আপুনি সেই সোৰ্সটোৰ পৰা নিউজ পঢ়িব পাৰিব আৰু এই গুগল নিউজটো আজিৰ পৰা এভেইলেবল হৈ যাব 127 কান্ট্ৰিজত আৰু হেতু এভেইলেবল হ'ব এন্ড্ৰইড আইওএস আৰু ৱেবত Android P. AI underpins the first of 3 themes in this release, which are intelligence, simplicity, and digital well-being. With Android P, we partnered with DeepMind to work on a new feature we call Adaptive Battery. It's designed to give you a more consistent battery experience. তো এতিয়া আহি যাব Android P. তো Android P গুগল এটা বেছিকে ফোকাস কৰিছে হেতু হৈছে আপোনাৰ এডাপটিভ ব্যাটাৰী এডাপটিভ ব্যাটাৰী মানে হৈছে আপুনি যিকিটা এপ্লিকেশন ইউজ কৰিব বেছিকে সেই এপ্লিকেশন কিটা যাতে আপোনাৰ ব্যাটাৰীটো বেছিকে কনজিউম নকৰক সেই কাৰণে এই এডাপটিভ ব্যাটাৰীটো দিয়া হৈছে তো এডাপটিভ ব্যাটাৰীত গুগলে মেচিন লাৰ্নিং এআই সকলো দিছে যাতে ব্যাটাৰীৰ ওপৰত বেছি ফোকাস কৰে আৰু আপোনাৰ ফোনটো ব্যাটাৰী বেকআপ বহুত ভাল হয় আগৰ এন্ড্ৰইড অৰিয়তকে তো এন্ড্ৰইড পিত আৰু এটা বস্তু আপুনি পাব হেতু হৈছে আপোনাৰ ড্যাশবোৰ্ড তো ড্যাশবোৰ্ডত কি হ'ব ড্যাশবোৰ্ডত গলে আপুনি গম পাব যে আপোনাৰ ফোনটোত কি নটিফিকেশন আহিছে কি নটিফিকেশন আপুনি চাইছে কি এপ্লিকেশন বেছি ইউজ কৰিছে গুটেখিনি এভৰিথিং মানে আপুনি ফোনটোত কি কৰি আছে তো সেইখিনি আপুনি ড্যাশবোৰ্ডত গৈ গম পাব যে আপোনাৰ এন্ড্ৰইড ফোনটোত কি হৈ আছে আৰু কি আপুনি কৰি ভাল পাইছে আৰু বেছিকে কৰিছে তো এই গুগল ড্যাশবোৰ্ডটো আপুনি এন্ড্ৰইড পিত পাব Full visibility into how you're spending your time. The apps where you're spending your time, the number of times you unlocked your phone on a given day, the number of notifications you got, and we're going to really help you deal with this better. Android P will show you a dashboard of how you're spending time on your device. তো গুগল এন্ড্ৰইড পিত আৰু এটা অপচন পাব হেতু হৈছে আপোনাৰ সুজ জেষ্টাৰ তো এই সুজ নামটো দিছে আপোনাৰ এটা জেষ্টাৰ বনাইছে সেই জেষ্টাৰটোত কি হ'ব আপুনি যেতিয়া ফোনটো উল্টাকে টেবুলত থৈ দিব তো ফোনটো এভৰিথিং মানে আপোনাৰ ভাইব্ৰেচন নটিফিকেশন এলাৰ্ম ক্লক সব আপোনাৰ বন্ধ হৈ যাব আপুনি মানে টোটালি ডু নট ডিস্টার্ব অন হৈ যাব ফোনটো যেতিয়া আপুনি উল্টাকে টেবুলত থৈ দিয়ে আৰু এটোত এটা অপচন দিছে আপোনাৰ হেতু হৈছে স্টাৰ্টেড কন্টেক্ট তো স্টাৰ্টেড কন্টেক্টত কি হ'ব আপুনি যদি স্টাৰ্টেড কন্টেক্টত এটা নাম্বাৰ বা আপোনাৰ ইম্পৰ্টেন্ট ইমাৰ্জেন্সি নাম্বাৰ থৈ দিয়ে সেই ইমাৰ্জেন্সি নাম্বাৰটো আপোনাক যদি কল কৰে তো সেই নাম্বাৰটো আপোনাৰ এভেইলেবল থাকিব তো এটা ভাল খবৰ গুগলে দিছে হেতু হৈছে আপুনি সকলোৱে জানে যে এন্ড্ৰইড পি কি হয় ডেভেলপাৰ বেটাটো আপুনি কেৱল গুগল আৰু গুগলৰ পিক্সেলত আপুনি ইনষ্টল কৰিব পাৰে তো আজিৰ পৰা কি হ'ব আপুনি
টপ কেইটামান মেনুফেকচাৰ আছে গোটেই পৃথিৱীত আৰু এই টপ মেনুফেকচাৰৰ ফ্লেগশ্বিপ ফোন কেইটাত আপুনি Android P beta আজিয়ে ডাউনলোড কৰিব পাৰিব Today, we're announcing Android P Beta. And with efforts in Android Oreo to make OS upgrades easier, Android P Beta is available on Google Pixel and 7 more manufacturer flagship devices today. এতিয়া Android P আপুনি আৰু এটা ভাল বস্তু পাব সেইটো হৈছে আপোনাৰ Google Mapত আপুনি augmented reality মানে AR পাব কি হ'ব Google Map যেতিয়া আপুনি ইউজ কৰিব পাৰিব ক্যামেৰাটো থ্ৰুৱেদি আপুনি Google Mapত কিছুমান ডাইৰেকচনেল ভিউ আপুনি ডাইৰেক্ট স্ক্ৰিনত দেখা পাব আৰু Google এটা বহুত ভাল ধুনিয়া মানে কমেডি এটা বস্তু কৰিছে সেইটো কি হৈছে এটা কুকুৰ ওলাব সেই কুকুৰটোৱে আপোনাৰ ডাইৰেকচনটো দি থাকিব ডাইৰেক্ট Google Mapত তো Googleৰ Google Lens বোলা যোনটো এপ্লিকেশন আছে সেই Google Lensত এটা নতুন ফিচাৰ্স আহিব সেইটো হৈছে আপোনাৰ আপুনি ৰিয়েল ওয়াৰ্ল্ডৰ পৰা ডাইৰেক্ট আপুনি আপোনাৰ ক্যামেৰা থ্ৰুৱেদি যিকোনো টেক্সট আপুনি কপি কৰিব পাৰিব তো হেতুত কি হ'ব আপুনি ধৰি লওক আপোনাৰ ক্যামেৰাটোৱে আপোনাৰ কিছুমান এটা ডকুমেন্টছৰ ওপৰত আপুনি ৰাখি দিছে Google Lens ওপেন কৰি আপুনি তাৰ পৰা ডাইৰেক্ট কপি কৰি আপোনাৰ যিকোনো জায়গাত পেস্ট কৰিব পাৰিব আৰু কি হ'ব Google Lens বহুত ইমপ্ৰুভ হ'ব আৰু Google Lens আপোনাৰ বহুত মানে অগমেন্টেড ৰিয়েলিটি আৰু মেচিন লাৰ্নিংৰ দ্বাৰা আপোনাৰ যিকোনো বস্তু হি ডিটেক্ট কৰিব পাৰিব আৰু এই Google Lens টো ডাইৰেক্ট ক্যামেৰাৰ পৰা अवेलेबल হ'ব ওয়াৰ্ল্ডৰ কেইটামান টপ smartphone manufacturer company flagship phone. Today, Waymo is the only company in the world with a fleet of fully self-driving cars with no one in the driver's seat on public roads. Phoenix will be the first stop for Waymo's driverless transportation service, which is launching later this year. আৰু আটাইতকৈ একেবাৰে লাষ্টত হৈছে Google Waymo আপোনাৰ self driving car. এই self driving car টো এটা প্ৰগ্ৰাম হয় আৰু এই প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ যাব নেক্সট মন্থ বা টেক্সাছত আমেৰিকাৰ টেক্সাছত তো লাহে লাহে সেইটো বেলেগ চহৰটো এক্সপেন্ড কৰিব তো সেলফ ড্ৰাইভিং কাৰৰ কনসেপ্ট আৰু প্ৰগ্ৰামটো গুগলে জেনেৰেল পাব্লিকৰ কাৰণে অতি সোনকালে লৈ আহিব তো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিওটো চাই আপুনি গম পালে যে Google I/O কি হ'ল অলপ হলো গম পালে তো ভিডিওটো চাই যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব আৰু ভিডিওটোক লৈ কিবা ক'ব বিচাৰিলে কমেন্ট কৰিব আৰু এনেকুৱা টেকনলজি ৰিলেটেড যদি ভিডিও চাই আপুনি ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব চোৱাৰ বাবে ধন্যবাদ মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিওত থ্যাংক ইউ